আপোনালোক সকলোকে মোৰ চেনেল পল্লৱী লাইফষ্টাইল লৈ মোষ্ট ওয়েলকাম। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আৰু এতিয়া ৰাতিপুৱাৰ প্ৰায় 6টাই বাজিছে আৰু আজি আমি ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। মই মোৰ হাজবেণ্ড আৰু মাহঁত আৰু মোৰ বাহঁতৰ ফেমিলি আমি সকলোৱে একেলগে গৈ আছোঁ। মই আপোনালোকক দেখাই যাম আমি ক'ত ক'ত যাম আৰু কি কৰিলোঁ। তেন্তে আপোনালোকেও শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আজি বতৰটো খুবেই ভাল হয় আৰু ৰাতিপুৱাই চাৰিওফালে সেউজীয়া পথাৰ দেখি মনটো আৰু ভাল লাগি গৈছে। আমি এতিয়া পালোহি মৰাণ আৰু বহুতখিনি যাব লগা আছে। ভণ্টি আৰু মোৰ ড্ৰেছ পূৰা ছেইম কথা পাতি লোৱা নাছিলোঁ, কোইনচিডেণ্টলি হৈ গ'ল ছেইম। আৰু ইয়াত দেখিছে আমি এইখিনি শিৱসাগৰ কোনোবা এখিনি জেগাত পাইছোঁহি, কিন্তু নামটো নাজানো কোনখিনি জেগা। ইয়াত ইমানেই পদুম ফুল আছে, দেখি ভাল লাগি গৈছে। এতিয়া প্ৰায় 10:30 বাজিছে ৰাতিপুৱাৰ আৰু আমি পালোহি ঢেকীয়াখোৱা বৰনামঘৰ। এই ৰাস্তাটোৱেদি আমি সোমাই যাম আৰু অকণমান দূৰ যাব লাগিব। এতিয়া আমি প্ৰায় নামঘৰ ওচৰ পালোহি আৰু ইয়াতে পাৰ্কিং কৰাৰ সুবিধা কৰি দিছে আৰু আমি ইয়াতে এতিয়া গাড়ীকেইখন পাৰ্ক কৰি ল'ম। এয়া বাৰ ল'ৰা ৰেয়াঞ্চ, আপোনালোকে আগৰ ভিডিঅ'বিলাকতো দেখিছে। সি ইমানেই গাড়ী ভাল পায়, এতিয়া সি গাড়ীৰ পৰা নানামে। সৌৱা গছৰ ওপৰত দেখিছে বান্দৰবিলাকে বেলেগ উৎপাত কৰি আছে। ইয়াত ঢেৰ বান্দৰ আছে আৰু দোকানৰ পৰা বস্তুবিলাক আনি পৰা গছৰ ওপৰত উঠি খাই আছে। গাড়ী পাৰ্ক কৰি আমি এতিয়া নামঘৰলৈ বুলি গৈ আছোঁ আৰু 2 মিনিটমান খোজকাঢ়ি যাব লাগিব। ইয়াত ঢেৰ দোকান আছে, আপোনালোকৰ কিবা দৰকাৰ হ'লে ল'ব পাৰিব। আমি তেনেকৈ একো কিনা নাই কাৰণ সকলোবিলাক বস্তু আমি ঘৰৰ পৰাই লৈ আহিছিলোঁ। আগতেতো ভাদ মাহ বুলি ক'লে ইয়াততো বহুতেই ভিৰ হয়, কিন্তু এইবাৰ সিমান ভিৰ নাই কাৰণ ক'ভিডৰ কাৰণে মানুহ বহুতেই কম। শ্ৰী মাধৱদেৱৰ দ্বাৰা 1450 চনত এই নামঘৰ ভাগি স্থাপন কৰা হৈছিলে। ঢেকীয়াখোৱা বৰনামঘৰৰ বিষয়ে মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কাৰণ অসমৰ সকলো মানুহে এই নামঘৰ ভাগিৰ কথা জানে। প্ৰসাদৰ শৰাইখন দি আমি এতিয়া এইফালে চাকি জ্বলাবলৈ আহিছোঁ। শ্ৰী মাধৱদেৱে জ্বলাই যোৱা এগছি বন্তি এতিয়াও তেনেকৈ জ্বলি আছে। প্ৰায় 520 বছৰ জ্বলি থকা এই বন্তিগছিয়ে ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ এণ্ড এছিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। অসমবাসী হিচাপে আমাৰ সকলোৰে এটা গৌৰৱৰ বিষয়। এইখিনিতে আৰু এটা কথা কৈ থওঁ, মই যদি কওঁতে ক'ৰবাত কিবা ভুল কৰিছোঁ তেন্তে আপোনালোকে মোক ক্ষমা কৰি দিব।
আমি চাকি ধূপ জ্বলাই এতিয়া আমি ইয়াতে অলপ সময় কাৰণে বহিম যিহেতু ইয়াতে ভকতে নাম লৈ আছে আমি এটা সেৱা কৰিম আৰু অলপ সময়ৰ কাৰণে ইয়াতে অলপ বহিম আৰু এই গছ দুজোপা দেখিছেই এই গছ দুজোপা শ্ৰী শ্ৰী মাধৱদেৱে 1450 চনতে ৰুই যোৱা এই দুজোপা গছ এতিয়াও আছে আৰু ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু এয়া হৈছে শ্ৰী শ্ৰী মাধৱদেৱে দিহা নদীৰ কাষত ভৰি ধোৱা মূৰাভাগ আৰু এতিয়া এই ভাগ বহুত সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে এয়া হৈছে নামঘৰৰ মেইন এন্ট্ৰেন্স কিন্তু এইফালেদি সোমাবলৈ দিয়া হোৱা নাছিলে ওলোৱা টাইমত আমি এইফালেদি ওলাইছিলোঁ সোমাবলৈ বেলেগ এটা ৰাস্তা দিছিলে কোভিডৰ কাৰণে নিয়মবিলাক অলপ বেলেগ কৰি দিছে নামঘৰৰ পৰা আমি আহিলোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ইয়াতে ৰিয়াঞ্চে দুজনী লগৰ ছোৱালী পাইছে আৰু খেলিছে তাকো অলপ ভাল লাগিছে সেইকাৰণে অলপ খেলি ল'ব দিছোঁ এতিয়া আৰু অলপ ফূৰ্তি আইতা ককাকৰ পৰা গিফ্ট এটা পাই আহিছে আৰু আমি এতিয়া ইয়াৰ পৰা যাম আমি এতিয়া নেক্সট যাম আউনীআটী সত্ৰলৈ আৰু এই সত্ৰভাগ আছে আপোনাৰ টিয়কত তেন্তে ব'লক আমাৰ লগতে আপোনালোকো এতিয়া আমি সত্ৰ পালোহি আৰু সত্ৰলৈ সোমাই যোৱা এয়া মূল দুৱাৰ আপোনালোকে যদি অহা নাই এবাৰ আহিব মনটো খুব ভাল লাগিব আপোনালোকৰো খুব এটা ধুনীয়া পৰিৱেশ দেখিবলৈ পাব ইয়াত ইয়াতো চাকি ধূপ জ্বলালোঁ আৰু ইয়াতে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীদেৱক লগ পালোঁ আৰু তেওঁকো সেৱা এটা কৰি আশীৰ্বাদ ল'বলৈ সুযোগ পালোঁ
ইয়াতো এটা ডাঙৰ পুখুৰী আছে আৰু ইয়াতে কাছ আছে আৰু মাছ আছে মাহঁতে মুড়ি খাব দিছে তো কাছ আৰু মাছবিলাক ওপৰলৈ আহিছে মুড়ি খাবৰ কাৰণে মই অকমান জুম কৰি দেখাইছো আপোনালোকক এতিয়া প্ৰায় 3:30 বাজিছে আৰু এতিয়া আমি ইয়াৰ পৰা ওলালো প্ৰথমতে আমি কিবা খাবলৈ সোমাম কাৰণ বিৰাতে ভোক লাগিছে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই তোমাৰ জুতা কি হ'ল জুতা